সুপ্ৰিম কোৰ্টে আজি বহুতকেইটা হিয়াৰিঙত গালিয়ে পাৰি আছে। গালি পাৰাৰ কাৰণটো আজি ওলাল যে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু হোম ডিপাৰ্টমেণ্ট তেওঁলোকে ডে ওৱানৰ পৰা NRC প্ৰক্ৰিয়াটোত বাধা দিব বিচাৰি আছে বা কামটো ভালকৈ কৰা নাই বা ফাইনেল NRC যিটো 31 জুলাই দিনাখন ওলাইছে সেইটো ওলোৱাত বাধা দিব চেষ্টা কৰি, যিটো আজি কোৰ্টে ক্লিয়াৰলি ক'লে। দ্বিতীয়তে আহিল ইলেকশ্যনৰ কথা আছে। ইলেকশ্যন আৰু NRC প্ৰক্ৰিয়া কেনেকৈ চলিব দুইটা, সেইটো কাৰণে ইলেকশ্যন কমিশ্যনক এটা ৰিপৰ্ট দিব দিছে যে কেনেকৈ গোটেই প্ৰক্ৰিয়াটো চলাই নিব। আৰু ফাইনেল NRC যিটো 31 জুলাই তাৰিখ সেইটোত কোৰ্টে বাহাল ৰাখিলে 31 জুলাইতে ফাইনেল NRCখন ওলাব। আৰু ইয়াৰ পিছৰ ডেটটো দিছে আপোনাৰ ফাৰ্ষ্ট উইক অফ মাৰ্চ। আজি সন্মানীয় উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰক আজি ককৰ্থনা কৰিছে। আৰু উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক কৈছে যে কেন্দ্ৰীয় চৰকাৰে এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ গোটেই বিষয়টোৰ আৰম্ভণিৰ পৰাই যিকোনো অজুহাতত বাধা দিবলৈ চেষ্টা কৰি আছে, ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে। আৰু ইচ্ছা কৰা হ'লে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ধৰণে NRC প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিবলৈ সহায় কৰিব পাৰিলেহেঁতেন, তাকে কৰা নাই। যিকোনো অজুহাতত NRC প্ৰক্ৰিয়াটোত বাধাগ্ৰস্ত কৰিবলৈ চেষ্টা কৰি আছে। আৰু উচ্চতম ন্যায়ালয়ে তাত গভীৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। আৰু একে সময়তে ৰাজ্য চৰকাৰৰ কাম কাজতো উচ্চতম ন্যায়ালয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে। আৰু উচ্চতম ন্যায়ালয়ে কৈছে যে আৰম্ভণিৰ দিনৰ পৰাই NRC প্ৰক্ৰিয়াটোত চৰকাৰে যিকোনো প্ৰকাৰে বাধা দিবলৈ চেষ্টা কৰি আছে। তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু ককৰ্থনা প্ৰকাশ কৰিছে। NRCৰ কাম সাসপেনশ্যনত ৰাখিছে আৰু এইখিনি সময়ত মানে কৰ্মচাৰীসকলক আৰু আমাৰ এই যিবিলাক কোম্পানী আছে CRPF কোম্পানী তেওঁলোকক ব্যৱহাৰ কৰিব পাৰিব বুলি এটা সিদ্ধান্ত দিছে। লগতে আমাৰ কোঅৰ্ডিনেটৰ আজিলা চাহাবে যিটো প্ৰতিবেদন আজি মহামান্য উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে, সেই প্ৰতিবেদনখন চিভ ইলেকশ্যন কমিশ্যন অফিচত মানে ৰেফাৰ কৰিছে আৰু ৰিকুৱেষ্ট কৰিছে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা যাতে সেই প্ৰতিবেদনখনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি চালি জাৰি চাই মানে এনেকৈ অফিচাৰ নিয়োগ কৰা হয় যাতে আমাৰ লোকসভা ইলেকশ্যনৰ কামটো ভালদৰে পৰিচালিত হয়, লগতে NRCৰ কামখিনিও যাতে ভালদৰে পৰিচালিত হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ইচিক অৰ্থাৎ ইলেকশ্যন কমিশ্যনক উচ্চতম ন্যায়ালয়ে এটা ৰিকুৱেষ্ট কৰি পঠাইছে।